এইবার ভোট টেকটোর এইবার ভোট টেকটোর ইউপিপিএল জিন্দাবাদ টেকটোর ছবি জিন্দাবাদ টেকটোর ছবি জিন্দাবাদ ইউপিপিএল জিন্দাবাদ চাওক আজি এইটো দ্বিতীয় কাৰ্যসূচী আমাৰ ইয়াতে আজিৰ পৰা 10 দিনমান আগতে এটা জনী কাৰ্যসূচী আছিলে য'ত 500ৰো অধিক মানুহে যোগদান কৰিছে আজি আৰু আমাৰ 200তকৈ অধিক মানুহে যোগদান কৰিছে চ' বৰঝাৰ অঞ্চলটোত আমাৰ এতিয়া অধিক দিনক দিনে আমাৰ দলটো অধিক শক্তিশালী হৈ আছে আমাৰ বৰঝাৰ প্ৰাইমাৰী বৰঝাৰৰ বুথ আমাৰ চেণ্ট্ৰেল কৰ্মীসকল ডিষ্ট্ৰিক্টৰ মানুহ গোটেইখিনি আজি ইয়াতে এক্টিভিটি তেওঁলোকৰ কৰি থকাৰ বাবে আজি মানুহে ইউপিপিএল কি বুজি পাইছে আৰু ইউপিপিএল চৰকাৰে 5 বছৰত কি কাম কৰিছে সেইটো মানুহখিনি বুজোৱাৰ পিছত মানুহখিনি দলৰ প্ৰতি আকৃষ্ট হৈ পেলাই দলৰ কাৰণে আজি ওলাই আহিছে আজি 200ৰো অধিক মানুহ জইন কৰিছে আৰু তেওঁলোক বিভিন্ন দলৰ পৰা আছে কোনোবা বিজেপিৰ আছে কোনোবা বিপিএফৰ আছে কোনোবা কংগ্ৰেছৰ আছে বিভিন্ন দলৰ পৰা আহিছে গোটেইখিনি নতুন মানুহ আমাৰ কাৰণে আৰু এইবোৰ আগতে এওঁলোকে যেতিয়া নাঙলত ভোট কোনেও দিয়াই নাই বা আমাৰ পাৰ্টিত এইবাৰ প্ৰথমবাৰ ভোট দিব তেওঁলোক বিৰাট উৎসাহী হৈ আছে যে এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁলোকে নতুন চিন এটাত ভোট দিব পাৰিব বুলি কিছু সময় আগতে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰাজ্যিক দিলীপ শইকীয়াই উপস্থাপন কৰিছে যে বিটিআৰ নিৰ্বাচনৰ পাছতে দ্ৰুতগতিত চলিব বিটিআৰত উচ্ছেদ অভিযান সেইটো তেওঁলোকৰ নীতি আমাৰ চৰকাৰৰ আমাৰ ইএম জনে অলৰেডি ক্লেৰিফাই কৰি দিছে যে আমাৰ বিটিআৰৰ ভিতৰত বুলডোজাৰ সোমাব নিদিওঁ যদি মানে ইউপিপিএল চৰকাৰ থাকে আমি কনফাৰ্ম কৰিব পাৰোঁ যে ইউপিপিএলে বুলডোজাৰ চলাব নিদিয়ে বিটিচিত কিন্তু যদি ইউপিপিএল নাহে তেতিয়া আৰু তেওঁলোকে যি কৰে আমিতো ক'ব নোৱাৰিম কিন্তু আমাৰ চৰকাৰ হোৱাটো মোটামুটি খাটাং 25টাৰ ওপৰত আমি চিট পাম গতিকে এই বুলডোজাৰৰ ভয় বিটিচিত নেদেখুৱাই ভাল কাৰ্যালয়সমূহ ডাঙৰ ডাঙৰ বৰালি মাছলৈকে ৰূপান্তৰিত হৈছে লুণ্ঠনৰ এক স্থলী হিচাপে পৰ্যবেক্ষিত হৈছে চাওক বিচিডিচি লৈ পেলাই তেওঁ যোৱাবাৰ ইলেকশ্যনতো বিচিডিচিটো কি মই উঠাই পেলাই ব্ৰহ্মপুত্ৰত পেলাই দিম বুলি কোৱা কথাষাৰ চাগে চবৰে মনত আছে তেওঁ প্ৰত্যেকবাৰে ভিচিডিচি লৈ পেলাই বিভিন্ন ধৰণৰ মন্তব্য কৰে এইটো CMৰ কথা তেওঁক আৰু আমি ক'বলৈ আমি বহুত সৰু মানুহ কিন্তু তেওঁ যেতিয়া ভাবিছে চাগে কিবা এটা পাইছে কাৰণে কৈছে চাগে গতিকে এইটোত আৰু মই বহুত বেছি একো ক'ব বিচৰা নাই